হাই তো মই আছো আজি নয়নৰ লগত মানে নয়নৰ চেনেল এইটো NJS এন্টাৰটেইনমেন্ট খুব বেছি ভাল লাগিল নয়ন অহা বাবে Hello everyone, welcome back to my YouTube channel NJS Entertainment. আৰু বন্ধুসকল আজি ভিডিঅ'টো এটা বহুত বেছি স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে কাৰণ মই আপোনালোকক আজি লৈ গৈ আছো নলবাৰী চক বজাৰলৈ য'ত থাকে আমাৰ অসমৰ সকলোৰে মৰমৰ ডিম্পু দা আৰু বন্ধুসকল আজিৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটাই অনুৰোধ যাতে আপোনালোকে সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰে corona ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ আৰু মই এতিয়া বৰ্তমান আছো ধুনীয়া কালী মন্দিৰ এটাৰ ওচৰত মোৰ লগত আছে ইয়াৰ সেই ল'ৰা সিহঁতৰ ঘৰতে মই আহিছোঁ আৰু নামটো কোৱা তোমাৰ চিন্ময় শৰ্মা এতিয়া ক'ত যাই আছোঁ এতিয়া নলবাৰীলৈ চ' এতিয়া আমি নলবাৰীলৈ গৈ আছোঁ চ' আপোনালোকো বলক আমাৰ লগত আমি মৰুৱাত গাড়ী দিছিলোঁ ভাড়া টেম্পু দিছিলোঁ এতিয়া গৈ আছোঁ নলবাৰী আৰু আমাৰ ইফালে আছে চিন্ময় কিমান টাইম লাগে ইয়াৰ পৰা বেছি দেৰি নালাগে আৰু ক'ৰবাত 20 মিনিটমান লাগিব Like a lonely man without me, you're not like everyone. হাই তো মই আছো আজি নয়নৰ লগত মানে নয়নৰ চেনেল এইটো NJS এন্টাৰটেইনমেন্ট মানে নয়ন আহিছিল ইহঁতৰ ঘৰলৈ কি হয় পেহী ল'ৰা হয় পেহী ল'ৰা তো নলবাৰীতে সেইবাবে আমাৰ তাতো আহিল খুব বেছি ভাল লাগিল নয়ন অহা বাবে আপোনালোকে চাব নয়নৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কি দিয়ে ব্লগ দিব চিপাজাৰৰ যিবিলাক মঙলদৈ এৰিয়াৰ সেইখিনি ব্লগ বনাই চাগে সেইখিনি চাব পাৰিব তো খুব বেছি ভাল লাগিল নয়ন অহাৰ কাৰণে খুব বেছি ভাল লাগিছে ডিম্পুদাক মানে বহুত দিনৰ পৰা লগ কৰিম বুলি ভাবি আছিলোঁ মোৰ বাহিৰেও মানে আমাৰ ঘৰৰ সপোনে চাই এওঁৰ ভিডিঅ' মোৰ বহুত দিনৰ পৰা সপোন আছিলে বহুত ডাঙৰ সপোন আছিলে নাই মই ইমান একো ডাঙৰ নহয় ভাল লাগে ছাবস্ক্ৰাইবাৰ্ছ বা এনেকুৱা ভাল লগা মানুহ আহিলে মোৰ ভিডিঅ' চাই ভাল পোৱা মানুহ আহিলে খুব বেছি ভাল লাগে আৰু সেই আৰু কৰোনাৰ বাবে যাব পৰা নাই ক'তো এইকেইদিন ঘৰতে আছোঁ আপোনালোকক কৰোনাৰ পৰা বাচক ভালদৰে থাকক চ' গাইজ ডিম্পুদা ঘৰৰ পৰা আহিলোঁ আহি আকৌ এতিয়া আমি টমটম গাড়ীত উঠিছোঁ ক'ত যাবা হৰি মন্দিৰ যাম এতিয়া হৰি মন্দিৰটো অলপমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু চ' গাইজ আমি এতিয়া বৰ্তমান আহি পাইছোঁ নলবাৰী বিখ্যাত হৰি মন্দিৰ চ' গাইজ এতিয়া আমি আহি পাইছোঁ বিখ্যাত হৰি মন্দিৰটো নলবাৰী য'ত হয় বিখ্যাত ৰাস আৰু আপোনালোকক মই ভিতৰত গৈ কিনে দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো চ' আপোনালোকে চাওক এয়া মন্দিৰত সোমাই আহি গ'ল ওচৰৰ পৰা দেখাই আছোঁ আৰু হৰি মন্দিৰৰ ভিতৰৰ ভাগতে চাওক এনেকৈ কি ধুনীয়াকৈ কৰোনা ভাইৰাছৰ যিটো সজাগতাৰ তাৰ কাৰণে এইবিলাক কৰিছে আৰু চ' এতিয়া আমি মেইন মন্দিৰটোত সোমাবলৈ গৈ আছোঁ আমি এতিয়া বৰ্তমান আছোঁ বিখ্যাত হৰি মন্দিৰ নলবাৰী য'ত ৰাস হয় বিখ্যাত ৰাস চাওক ইমান ধুনীয়া পৰিৱেশ আমি ভিতৰত আছোঁ এতিয়া হৰি মন্দিৰৰ ইমান ধুনীয়া পৰিৱেশ চাওক আপোনালোকে চ' আপোনালোকক মই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক
এইখনে হৈছে সেই বিখ্যাত ৰাসখলা য'ত হয় নলবাৰী মানে অসমৰ বিখ্যাত ৰাসখন Baby, you know that seats are for you. Oh, you know you're in love when you come for a seat because reality is scenery without a tree. You like নয়নৰ লগত মানে নয়নৰ চেনেল এইটো MJF এণ্টাৰটেইনমেণ্ট মানে নয়ন আহিছিল সিহঁতৰ ঘৰলৈ কি হয় নলবাৰীতে সেইবাবে আমাৰ তাতো আহিল খুব বেছি ভাল লাগিল নয়ন অহাৰ বাবে আপোনালোকে চাব নয়নৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব